মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3ৰ 4 নম্বৰ পাঠত থকা আগলি বাহত বগলীৰ বা পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। আগলি বাহত বগলীৰ বাহ। ল'ৰাহঁতে চোৱা, বৰ হাকুটিৰে লৰাইছে আমৰ ডাল। কত যে আম ক'ত যে পৰিছে, কাষতেই আছে খাল। আগলি বাহত দেখিছানে বাৰু বগা বগলীৰ বাহ? ল'ৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ-যাহ। খুৰাই ক'লে নাভাঙিবা দেই নিৰীহ চৰাইৰ বাহ। অতি যতনেৰে বাহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট। খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। খগেন খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাটলৈ বাৰু নগ'লেনো হয় কি। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।